জ্বলিব দিছোঁ আৰু জ্বলিব লাগে, কাৰণ এনেকুৱা জ্বলন হ'বই লাগে আচলতে। তেতিয়া বুজিব যেতিয়া কেলা আপোনালোকৰ ঘৰতো এনেকুৱা এজন মানুহ মৰিব। চ' সেইটোৱে কৈছোঁ, আপোনালোকে আল বাল কথা বকি নাথাকিব এনেই, বুজি পাইছেনে? চ' ফাইনেলি গাইছ এইখিনি অলপ প্ৰব্লেম হৈ আছে থকা মেলাটো, চাব পাৰে বাও মাটিত বহি চাহ খাই আছে। হেল্ল' গাইছ, এইটো আমাৰ নতুনকৈ মামাহঁতৰ ঘৰ বনাইছে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ, আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল, মানে আপোনালোকৰ ইউটিউব চেনেল অল প্লেয়াৰ ব্লগছ। ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাইনেলি ইফালে আছে আমাৰ বা মানে কালি আহিছে, যোৱাকালি আহিছে। ত' আমাৰ মানে যোৱাকালি গীতা পাত অলপ আছিল ঘৰত। চ' দাদাৰ সিফালে গীতা পাতটো মানে এক গুলিত 2 চিকাৰ মাৰিছে, আৰু ঘৰৰ আজি খুটা পুতিব। চ' হয় আজি ভ্লগটো এইটোৰে ওপৰত, এইটোৱে কণ্টেণ্ট, মানে আজি আমাৰ ঘৰৰ খুটা পুতিব নতুন ঘৰৰ। চ' মানে বহুতে মোৰ ঘৰটোত চাম কৈ আছিলে, বাট মই ঘৰ ৰিভিউ কৰা নাছিলোঁ। আজি মই ঘৰ ৰিভিউ কৰিম। চ' মোৰ ঘৰটো কেনেকুৱা আছিলে, কি আছিলে, সকলো দেখাম আজি। এইটো বাৰু আইতাৰ ঘৰ আমাৰ, মাজে মাজে ময়ো থাকোঁ বাৰু। চ' ইফালে আমাৰ আইতা আছে ভিতৰত সোমাই, আৰু ইফালে প্ৰসাদৰ সকলো ৰেডি কৰি আছে মানে আজি খুটা পুতাৰ কাৰণে। চ' চাই যাওক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ, আৰু ভিডিঅ'টো অন্য এটা কণ্টেণ্টৰ ওপৰতো হয়। এইটো ভিডিঅ' দুটা কণ্টেণ্টৰ ওপৰত একেলগে যাব, মানে এক্সিডেণ্টৰ ওপৰতে অলপ বেলেগ ধৰণৰ এটা কথা ক'ম মই তাত। চ' চাই থাকক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। ইফালে আছে আমাৰ আইতা। বুঢ়ী নমস্কাৰ, কি খবৰ? ভালে, প্ৰসাদৰ যোগাৰ কৰি আছো। তোমাক ৰাইজে বহুত দিন দেখা নাই নহয়, কিবা এটা কৈ দা। প্ৰসাদৰ যোগাৰ কৰি আহিছো, ৰাইজ খাব আহিব প্ৰসাদ। খাব আজি আহিব, পুতা পুতা হ'ব। নাহে খাব আহিব, ৰাইজ, নাহে ৰাইজ, আহিব নাহে আহিব ৰাইজ। ৰাইজ নাহে। তো ইফালে আমাৰ মিস্ত্ৰী আহি পালে, সিফালে প্ৰায় ৰেডি কৰি আছে একদম বঢ়িয়াকে। চ' ফাইনেলি গাইছ এইখিনি অলপ প্ৰব্লেম হৈ আছে থকা মেলাটো, চাব পাৰে বাও মাটিত বহি চাহ খাই আছে। ইফালে পাকঘৰ চাকঘৰ চব বিয়াতে আনি আছে। মই কৈছোঁ আপোনালোকৰ ঘৰৰ খুটা পুতি আছে, ঘৰ কোনে কোনে দেখা নাছিল মোৰ আগতে, ঘৰটো ৰিভিউ কৰিছোঁ মানে। ত' ইফালে আছে আমাৰ ভাগিনটো, এইটো হাই কৈ দিয়া। এতিয়া বাহিৰত অলপমান ইয়াতে আন্ধাৰ, বাহিৰত গৈ পেলাই আমাৰ ভাগিনে অলপ কিবা কিবি কথা ক'ব। ইও মানে ইউটিউবাৰে হ'ব বোলে, ধুনীয়াকৈ কথা কৈছে। ইয়াৰ ভিডিঅ' এটা মই আপোনালোকক দেখাই দিম বাৰু মোবাইলতে, তো আপোনালোকে চাই ল'বচোন। আগত ইয়াৰ কথা অলপ শুনা আছোঁ মই বাহিৰত গৈ পেলাই। মানে আজি মই কেমেৰা নকৰোঁ, আজি আমাৰ বাবুৱে কেমেৰা কৰিব। বাবুৱে কেমেৰা কৰি আমাৰ বাথৰুম চাথৰুম যে বনাই আছে যে ইফালে ঘৰ চৰ চব আজি ই দেখাব মোৰ কেমেৰা ধৰি পেলাই। তো চাই থাকক। হেল্ল' গাইছ, এইটো আমাৰ নতুনকৈ মামাহঁতৰ ঘৰ বনাইছে। আৰু ইফালে সেয়া চাওক, সেয়া ইফালে ইয়াৰ পাকঘৰটো ভাঙি দিলে। তাৰপিছত সেইটো চোতাল হয়, আৰু এখন এতিয়া ইয়াতে মাটি পেলাব, এয়া তাৰপিছত ইফালে আকৌ ৰুম বঢ়াব, ইফালে ৰুম বঢ়াব। তাৰপিছত ইয়াতে মাটি পেলোৱাৰ পিছত আকৌ নতুনকৈ ৱাল গাঁঠিব। তাৰপিছত ইফালে মাটি পেলোৱাৰ পিছত ৱাল গাঁঠিব। লেট্ৰিন বাথৰুমটো ভালকৈ জুৰিছে উঠা। কেইদিন লাগিব বনাওঁতে? এতিয়া দেখাই দিয়া ধুনীয়াকৈ। এইটো লেট্ৰিনটো ঘৰ, মানে টেংকিটো কোৱা, এইটো টেংকিটো। কিমান দ হৈছে চাওক আপোনালোকে, কিমান দ হৈছে চাওক। ইয়াৰ পৰা আপোনালোকে ইয়াৰ পৰা চাব কেনেকে, তুমি ইয়াত দেখালে চাব। চাওক কিমান দ হৈছে, আৰু ইফালে চাওক তলত কিমান দয়ে দ। আৰু চাই লওক ইফালে আপোনালোকে যাব পাৰে, মানে যাব পাৰে। গাইছ হ'ব, আৰু ওচৰত যাব নালাগে, আপুনি পৰি যাব। মোবাইলটো পেলাই নিদিবা তলত। চাওক ব'লা এতিয়া হৈ যাব। এনেকৈ ধৰা মোবাইলটো, এতিয়া এনেকৈ। আজি মোবাইলটো দিলোঁ। বাই বাই, মই লগ পাম। ভালে থাকক, কুশলে থাকক, ধন্যবাদ। যাম। চ' গাইছ ঘৰ চৰ সকলো দেখাম বাৰু, কেনেকৈ বনাই আছে, কি কৰি আছে সকলো দেখাম মই। আৰু ভিডিঅ'টো মই কৈছিলোঁ যে দুটা কণ্টেণ্ট হ'ব ভিডিঅ'টোৰ, মানে
আমাৰ যিটো এক্সিডেণ্ট হৈছিলে এক্সিডেণ্টটোৰ ওপৰত এটা টপিক আছে ভিডিঅ'টোৰ কি টপিক হয় সকলো কম মই বহুত মানে ডাঙৰ এটা মই হেল্ল' গাইছ মই দেখাইছো ভিডিঅ'টো বনাইছোঁ চ' ফাইনেলি গাইজ ঘৰৰ পৰা ওলাই আহিছোঁ স্পৰ্টিংটো পিন্ধি ঘৰত দেখিছে গেঞ্জিটো পিন্ধি আছিলোঁ চ' ইফালে ৰাস হৈছিলে আমাৰ ৰাসৰ ভিডিঅ' বনোৱা নাই চ' ৰাসৰ এইবিলাক ভাঙিছে মানে পেণ্ডেলটো লেতেৰা চেতেৰা পৰি চাফা কৰিব পাৰোঁ ত' ইফালে আছিল আমাৰ গেটখন এখন গেটখন ভাল দিছিলে চ' এতিয়া বহিছোঁ ৰাস মন্দিৰত মানে মই ভাল মেছেজ কণ্টেণ্টটোৰ কাৰণে যিটো কণ্টেণ্ট মই লৈছিলোঁ এই ভিডিঅ'টোৰ কাৰণে সেই কণ্টেণ্টটোৰ কথা মই সকলো বুজাই কওঁ আপোনালোকক ত' সেই কথাটোৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আজি ত' চাই যাওক অলপো স্কিপ নকৰে চৰকাৰী যিটো এক্সিডেণ্টত আমাৰ দাদা ঢুকালে আৰু লগৰ যিজন সংকটজনক অৱস্থাত মই থকা বুলি কৈছিলোঁ সেইজনো আচলতে ঢুকালে ত' সেই এক্সিডেণ্টটোৰ কথাই কৈ আছোঁ মই মানে এক্সিডেণ্টটো হৈছিল কেনেকৈ হৈছিল কি হৈছিল মই সকলো কৈ দিছোঁ আপোনালোকক আগৰ ভিডিঅ'টো যোনে চোৱা নাই চাই ল'ব ডেছক্ৰিপশ্যনত লিংক আছে সেই ভিডিঅ'টো মই সকলো বুজাই দিছিলোঁ বাট তাৰপিছতো কিছুমান মানুহে কৈ আছে যে দাদাই বোলে মদ খাই গাড়ী চলাইছিল চ' এনেকৈ কৈ আছে মানে মদ খোৱা মানে নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা বুলি কৈ আছে বহুতে চ' তাৰ কাৰণে ক'ব ওলাইছোঁ আপোনালোকে দেখিছে যোনে যোনে কৈছে তেওঁলোককহে কৈছোঁ দেই কাৰণ মই নামো মেনশ্যন নকৰোঁ কাৰো কাৰণ যোনে কৈছে তেওঁলোকৰ মানে মোক ফ্ৰণ্টত ক'বলৈ দম নাই বেক চাইডৰ পৰা চিঞৰি আছে এনেকৈ ত' সেইকাৰণে কৈছোঁ আপোনালোকে দেখিছে নে শুনিছে সিদিনাখন যে মানে নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা বুলি আপোনালোকে দেখিছে নে শুনিছে সেইটো কওক মোক কমেণ্ট কৰি জনাব আপোনালোকে যোনে মোৰ ভিডিঅ' চাই আছা ত' আপোনালোকে যদি দেখে তেতিয়াহে ক'ব কাৰণ আপোনালোকে পষ্টমৰ্টম ৰিপৰ্ট আপোনাৰ পষ্টমৰ্টমৰ ৰিপৰ্ট আপোনালোকে চোৱা নাই পুলিচৰ ৰিপৰ্ট আপোনালোকে চোৱা নাই আমি চাইছোঁ গতিকে যদি নিচাজাতীয় আপোনালোকৰ কি মেণ্টেলিটি বোলা বস্তুটো নাই নেকি মাথাত মাৰ বোলা বস্তুটো নাই যে নিচাজাতীয় বস্তু এলকহল যদি 1% ইউজ কৰিছে তেনেহ'লে পষ্টমৰ্টম ৰিপৰ্টত সেই 1% 0.5% হ'লে ওলাই যাবই পষ্টমৰ্টম ৰিপৰ্টত বাট এই পষ্টমৰ্টম ৰিপৰ্টত একো এলকহল ইউজ কৰা নাই বুলি আমাক ডাইৰেক্টলি কৈ দিছে পুলিচে ডাইৰেক্টলি কৈ দিছে আৰু যদি এলকহল ইউজ কৰিলে হয় তেনেহ'লে কেছটো অলপ উল্টা হ'ল হয় কিন্তু আমাৰ মাথাত একো প্ৰেছাৰে পৰা নাই কেছটোৰ ওপৰত জাষ্ট কেছ হেণ্ডেল কৰিব লাগে সিহঁতে হেণ্ডেল কৰি আছে কাৰণ আমাৰ গাড়ীৰ আমাৰ একো ভুল নাই গতিকে তাত একো ক'ব লগা মানে নাই ত' তাৰ কাৰণে মানে এতিয়া বৰ্তমান যিখিনি মানুহে কৈ আছে দম আছে যে মোক ফ্ৰণ্টত ক'ব আহি পেলাই বেক চাইডৰ পৰা এনেই ভুকি লাভ নাই ডাইৰেক্ট আহি মোক ফ্ৰণ্টত কৈ দিব কি কথা কি বাতৰা পষ্টমৰ্টম ৰিপৰ্ট পুলিচৰ ৰিপৰ্ট আপোনালোকক মই লাইভ দেখাই দিম আপোনালোকে খালি মোৰ ওচৰত আহি পেলাই ক'ব মোক আপোনালোকে চ' সেইটোৱে কৈছোঁ আপোনালোকে আলবাল কথা বকি নাথাকিব এনেই বুজি পাইছেনে আপোনালোকৰ যদি দম আছে মোক ফ্ৰণ্টত আহি ক'ব বাছ হৈ যাব কি ক'ব লাগে এনচাৰ আপোনালোক কি দিব লাগে মই দিম কৈ দিছোঁ আপোনালোকে এনেই বেক চাইডৰ পৰা ভুকি নাথাকিব আৰু কাৰো নাম মেনশ্যন কৰা নাই যোনে যোনে কৈছে মই সিহঁতকে কৈছোঁ এনে বেকাৰ কোনোবাই নিজৰ গাত পাতি নল'ব বাকী যিখিনি মানুহে ভালেই যিখিনি মানুহে মোৰ ভিডিঅ' চাই ভাল পায়তো ভালেই যিখিনি মানুহে মোক হিংসা কৰাটো হিংসা কৰিব দিছোঁ জ্বলিব দিছোঁ আৰু জ্বলিব লাগে কাৰণ এনেকুৱা জ্বলন হ'বই লাগে আচলতে এনেকুৱা থাকে আচলতে তেতিয়া বুজিব যেতিয়া কেলা আপোনালোকৰ ঘৰতো এনেকুৱা এজন মানুহ মৰিব এইখিনিয়ে ক'লোঁ মই চ' যদি কিবা ক'ব আছে আৰু যদি কিবা ক'ম বুলি ভাবিছে মোক ফ্ৰণ্টত আহি ডাইৰেক্টলি ক'ব যদি আৰু কিবা ভুৱা বাতৰি ওলাম বুলি ভাবিছে তেনেহ'লে মোৰ আগত আহি ডাইৰেক্টলি ক'ব আৰু কি নিউজটো আপোনালোকে চোৱা নাই নেকি কেলা নিউজটো চাই ল'ব ডেছক্ৰিপশ্যন লিংক দি দিছে আপোনালোকে নিউজটো চাই ভালকৈ সকলো কথা বুজি পাব এক্সিডেণ্টটো কেনেকৈ হৈছিলে ত' কথা কওঁতে অলপ ভাবি চিন্তি কথা ক'ব সেইখিনিয়ে ক'লোঁ মই চ' আজি ভিডিঅ'টো ইমানেই আছিল চ' ভিডিঅ'টো সামৰিছোঁ মই এইখিনিতে দেখিলে আমাৰ বাবু ভিডিঅ' ধুনীয়াকৈ বনাই দিছে আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি দিব আৰু ঘৰটো বনাই আছে আপোনাক দেখাইছোঁ নেক্সট মই সকলো ডেক'ৰেশ্যন দেখাম তেনেকুৱাকৈ বনাম মানে চ' আজি কাৰণে বাই বাই যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু এটা বেল আইকন প্ৰেছ কৰি ৰাখিব পিছফালে বান্দৰ এটা আহি গ'ল ডিষ্টাৰ্ব দি দিলে চ' একো নাই বেয়া নাপাব এইবিলাক আহি থাকে মাজে মাজে কাৰণ আপোনালোকে জানে বান্দৰ য'তে ত'তে ওলাই চ' সেইকাৰণে বান্দৰটো য'তে ত'তে ওলাই যায় চ' বাই বাই আজিৰ কাৰণে কি হয় ইমান ভাল য়েছ ইমান ভাল বাই বাই